নমস্কাৰ আৱাৰ নথি চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা দিবলৈ লৈছোঁ মাজুলীবাসীৰ বাবে এটা ভাল খবৰ 8 ছেপ্টেম্বৰ যি শোকাবহ দুৰ্ঘটনা ঘটি গ'ল তাৰ পাছতেই মাজুলী নিমাতীলৈ জল পৰিবহণ বিভাগৰ এক আমূল পৰিৱৰ্তন ঘটিছে আহি আছে MV লুইট মাজুলী নিমাতীৰ মাজত আজিৰে পৰা চলিব অত্যাধুনিক জাহাজ মাজুলীৰ কমলাবাৰী ঘাটত আৰম্ভ হৈছে এই নতুন জাহাজ সেৱা পুৱা 7:30 চলিব এই জাহাজ আৰু 100 জন যাত্ৰী আৰু 50খন বাইকৰ সৈতে যাত্ৰা কৰিব পাৰিব মাজুলীবাসীয়ে পুনৰবাৰ জনাইছোঁ যে মাজুলী নিমাতী ঘাটত যি এক দুৰ্ঘটনা হৈছে তাৰ পাছতেই যেন আমূল পৰিৱৰ্তন আহিছে আৰু মাজুলী নিমাতীৰ মাজত আজিৰে পৰা চলিব অত্যাধুনিক জাহাজখন মাজুলীৰ কমলাবাৰী ঘাটত আৰম্ভ হৈছে এই নতুন জাহাজ সেৱা আৰু পুৱা 7:30 চলিব এই জাহাজ 100 জন যাত্ৰীৰ সৈতে 50খন বাইকেৰে যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে আৰু জাহাজখনৰ নাম হৈছে MV লুইট আৰু এই খবৰে এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে মাজুলীবাসীৰ মাজলৈ News Desk Report, Our Northeast.